নমস্কাৰ সকলোকে মোৰ আনিটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ৰাতি 11টা বাজিছে, মই শুব লৈছোঁ। মোৰ এক্সাইটেড হৈ আছোঁ পুৰা, মানে একেবাৰে মানে মোৰ পেহী দুলীয়াজানৰ পৰা আহি আছে ছুপাৰত, গুৱাহাটী আহিছে। গুৱাহাটী মোৰ ইয়াতে আহিব আৰু ISBTত নামিব ৰাতিপুৱা ছুপাৰত। ভণ্টি তাৰপিছত খুৰীৰ ছোৱালী এজনী আহিব, মণি, তাকে আনিবলৈ যাম। পুৰা এক্সাইটেড হৈ আছোঁ, বহুত দিনৰ মাজত লগ পাম পেহীক। মানে পুৰা মজা লাগি আছে আৰু ফুৰিব লাগিব, মন্দিৰ যাব লাগিব, কামাখ্যা মন্দিৰ যাম। চাই থাকিব ভিডিঅ'টো। এতিয়া মই শুওঁ জল্দি ৰাতিপুৱা সোনকালে উঠিব লাগিব, আকৌ সিহঁতক আনিবগৈ লাগিব। এতিয়া নৰ্থ গুৱাহাটীত থাকোঁ যিহেতু মই, সিহঁতক ISBTৰ পৰা আনিবগৈ লাগিব। চাই থাকিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, এতিয়া ৰাতিপুৱা 6টা হৈছে, মই গৈ আছোঁ। মানে কালি যে মই কৈছিলোঁ সিহঁতে পাইছেহি বুলি, মানে সিহঁতে এতিয়া পালেহি, ISBT পাবহি আৰু মই মানে এতিয়া উঠিছোঁহে ৰুমৰ পৰা, গৈ আছোঁ আৰু জল্দি ৰুমত ভিডিঅ'টো বনোৱা নহ'ল। জল্দি গৈছোঁ, 6টা বাজিলে। ভয়ো লাগি আছে, চিনি তিনি নাপায়, ক'ৰবাত যদি গুচি যায়, হেৰাই যদি যায়। চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। এতিয়া মই যাওঁ জল্দি বাছত উঠোঁ। মই এতিয়া ISBT যাব লাগিব নৰ্থ গুৱাহাটীৰ পৰা। চাই থাকিব ভিডিঅ'টো। এয়া দেখিছে, বাছৰ কাৰণে ৰখি আছোঁ, বাছেই পোৱা নাই এতিয়ালৈকে, দেৰিয়ে হ'বগৈ এতিয়া। আৰু এইবাৰ পেহাই ফোন কৰি আছে যে সিহঁতে চিনি নাপায়, হেৰাই যাব। বাৰু এখাই নাই, এতিয়ালৈকে এখনো বাছ অহা নাই, বহুত টাইম হ'ল ৰখি আছোঁ। নাজানো আৰু, চাই থাকিব দেই। এতিয়া জালুকবাৰী পালোহি, জালুকবাৰীৰ পৰা নামি কিনে মই গৈ আছোঁ অলপ অকণমান আগত, মানে ৰেপিড' বা বাইকত যাম আৰু। ইয়াত মই আহি পালোঁ। এতিয়া সিহঁতে ফোন কৰি ৰখি আছোঁ, সিহঁতক কৈছোঁ অকণমান দেৰি মোৰ দেৰি হ'ব মানে গাড়ী পোৱা নাই আজি ৰাতিপুৱা যিহেতু আজিকালি ঠাণ্ডা, গাড়ী পোৱাই নাই। এতিয়া গৈ আছোঁ মই, সিহঁতক পিক আপ কৰি লওঁ, চাই থাকিব দেই। ফাইনেলি এতিয়া গাড়ী পালোঁ, এতিয়া গাড়ীৰ পৰা মই ৰখি বহি আছোঁ আৰু সিহঁতে পালেহি, মোক ফোন কৰি আছে, মানে কৈ আছে আৰু জল্দি মই কৈছোঁ অকণমান দেৰি চাহ তাহ খাই অলপ ঘূৰি যাওঁ। সেয়াই আৰু পেহী পালেহি, এয়া পেহী আৰু ৰিটাৰ্ণ কৰিছোঁ। আকৌ ফোন আহিছিলে না, কাট খাই থাকিলে। এয়া খুৰী ছোৱালী, এয়া ভণ্টি, সেয়া আমি পালোঁ এতিয়া ISBT। উবেৰ কাৰণে ৰখি আছোঁ। পালে দেখিছে, ইমান ডাঙৰ বেগ এটা দি দিলে মোক, দাঙিবই নোৱাৰিছোঁ একেবাৰে, দলং পলং হৈ গৈছে একেবাৰে। মই ৰুম পালোহি, এয়া ইমান ডাঙৰ বেগ, বাপৰে মই নোৱাৰিছোঁ আৰু। সি ধৰিছে, অলপ হেল্প কৰিছে। মই অকল ঘূৰি আছোঁ, ভিডিঅ' বনাবলৈ টাইমেই পোৱা নাই। এই শিৱসাগৰৰ বা এজনী আহিছে, সিহঁতক ৰুম লাগে, মোৰ ভৰসাতে আহিছে আৰু। এতিয়া মই সিহঁতক ৰুম দেখাই দিওঁ, তাৰপিছত যাম। একো এটা ৰাতিপুৱা বাৰু এই দেখিছে, 6টা বজাতে উঠিলোঁ, 6টা নহয় 5টা কিমানতে উঠিলোঁ, তাৰপিছত 6টা বজাতে গৈ আছোঁ। মানে একো এটা মুখত দিয়াই নাই এতিয়ালৈকে। এতিয়া গৈ আছোঁ পটককৈ, সিহঁতক ৰুমকেইটা দেখাই লওঁ, তাৰপিছত গৈ আছোঁ। আমি টেঙা খাইছোঁ দেই এতিয়া, শেষেই হ'ল টেঙা। কি টেঙা খাইছোঁ কোৱা আৰু। এয়া দেখাই দিওঁ আৰু, এয়া কমলা। মই এতিয়া ভিডিঅ' বনাইছোঁ এনেকৈ। ভাত খোৱাই নাই, ভাত বনাইছোঁ, মাংস আনিলোঁ, গাহৰি মাংস, দকজি খাম আজি। মানে খোৱাই নাই, মানে বনাই দিয়া মানুহ নাই ন, ইমান গাহৰি মাংস ভালকৈ মই বনাব নাই। সেইকাৰণে টিফিনটো লৈ যাওঁ, সেই বনাই দিয়া মানুহজনী সিহঁতৰ ভিনদেউ বাইদেৱে লৈ আহোঁ আৰু লৈ আহি কিনে এতিয়া আমি ভাত চাত খাই কিনে এতিয়া গৈছোঁ আমি ৰোপৱেত উঠিম। ৰোপৱেত উঠি কিনে মানে ফেঞ্চি যাম, তাত ঘূৰিম ক'ত গৈ আছোঁ। সিহঁতেও গৈ আছে আগফালে, ইয়া এইজনী টিকলি দেখাম আৰু। এতিয়া ক'ত ফুৰো, মই ছানগ্লাছ আনাই নাই, নহ'লে ৰ'দ দিছে ন। পিন্ধিম আৰু, এখন মাস্ক আনি লৈছোঁ। জেগাটো কি ধুনীয়া হয়। হেৰি নহয় লাগিলে পালোহি এতিয়া ওপৰত। এতিয়া টিকেট কাটো, টিকেট কাটি আমি ৰখি আছোঁ।
পিছফালে গৈ আছোঁ আমি উঠি লোৱা ভয় লাগিছে নাই? নাই লগা দেই, ভালহে লাগিছে। আপোনাৰ ভয় লাগিছে? নাই লগা লাগিছে। নাই লগা। উমানন্দ মন্দিৰ এইটো। আমি এতিয়া কলাক্ষেত্ৰ পালোহি ঘূৰি মাজত ক'ৰবাত সোমালো চিৰিয়াখানাত ভিডিঅ' নবনালো। আমি ফাইনেলি কলাক্ষেত্ৰ পালোহি আৰু আন্ধাৰে হ'ল আৰু ইয়াতে। বৰ ধুনীয়া দেই, আজি প্ৰথম আহিছোঁ। অঁ চিৰিয়াখানাত মানে ৰখিছিলোঁ আমি, মানে টাইমটো 4টা বজাত বন্ধ হ'ল। আকৌ গাড়ীৰ কাৰণে ৰখিলোঁ, বাছ বা বিৰাট ধুনীয়া আকৌ। Yeah, light. এয়া কলাক্ষেত্ৰৰ বাণিজ্য মেলা হৈ আছিলে। মানে ইয়াতে সকলোবোৰ বস্তু হাতে বনোৱা, তাকে দেখাইছোঁ আপোনালোকক চাওকচোন। এইবোৰ কাপোৰ দেখিছে, কাপোৰবোৰ মানুহবোৰে হাতে বোৱা থলুৱা। এয়া দেখিছে, সকলোবোৰ মানুহে হাতেৰে বনোৱা, ইমান ধুনীয়াকৈ বিক্ৰী কৰিছে। এইবোৰ দেখিছে বাঁহৰ কাপোৰ, সকলোবোৰ শিপিনীয়ে হাতে বোৱা আমাৰ থলুৱা। আপোনালোকে দেখিছে এইবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে ফুল, কিন্তু আচলতে এইবোৰ ফুল নহয়, এইবোৰ চাবোন। বৰ ধুনীয়া লাগে।
আমি পাইছোঁ এতিয়া 7টা বাজিছে এতিয়া আহি পাইছোঁ ফেঞ্চি বজাৰ চাওঁ কিবা এটা লওঁ নেকি ঘূৰি ঘূৰি আজি অৱস্থা বেয়া একো ভালকৈ খাবলৈ পোৱা নাই চাওঁচোন তাৰপিছত এই আৰু ভিডিঅ'টো কি বনাব পাৰিছে নাজানো চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ' নবনাওঁ আৰু ঠিক আছে আজিলৈ এৰিছোঁ আৰু